নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে 31 ডিচেম্বৰ আৰু আমি ঘৰৰ সকলোৱে পিকনিকত যাবলৈ ওলাইছোঁ। আমি এয়া সোমালোঁ, বগামাটিলৈ আহিছিলোঁ আমি। আহি পালোঁ আমি এয়া প্লেচটো। আহি পালোঁ গাইছ আমি। আমি আহি পালোঁ দেই। আৰু এয়া আমি সকলোৱে আহি পাই ব্ৰেড চাহ কমলা হেৰি খালাৰ লগত কণী আছিলে। কণী খাই তোমাৰ কেনেকুৱা অনুভৱ? কণী খাই বহুত ভাল অনুভৱ, কাৰণ আমি কণী খাই দুটা কণী খালোঁ, জানতে মাত্ৰ দুদিন লাগি গ'ল। এইফালে আমাৰ কণী পৰ্ব চলি আছে, আহিব। আমাৰ কণী পৰ্ব চলি আছে এইফালে আৰু এইফালে এইবিলাক পিকনিকত আহি কেনেকুৱা অনুভৱ তোমাৰ? বহুত ভাল লাগিছে। বহুত দিনৰ ভাবি আছিলোঁ বগামাটিলৈ আহিম বুলি, আজি হঠাতে আহি গ'লোঁ, বহুত ভাল লাগিছে। আচ্ছা, আপোনাৰ পিকনিকত আহি অনুভৱ কেনেকুৱা? ভাল লাগিছে। তোমাৰ কোৱা কেনেকুৱা লাগিছে আহি? চবে এতিয়া আমাৰ চাহ তাহ খাই ল'লে, পিছত এতিয়া কণী খালে, তাৰপিছত আমি যাম অলপ পিছত ওলাই বাৰু। এইফালে চাউণ্ড বক্স বুজি আছেতো, গতিকে কপিৰাইট লাগি যাব পাৰে, সেইকাৰণে ইমান কৈ থকা নাই বাৰু। হাই গাইজ, আমি ডান্স মাৰি আছোঁ এতিয়া। আমি এনেই অকণমান ফুৰিবলৈ আহিছিলোঁ ইয়াত। আৰু গাইজ আমি এতিয়া চবে ভাত খাবলৈ ওলাইছোঁ। ভাত খাই আছোঁ এতিয়া আমি। মানে হাতত যাবি মই ধৰি একদম ভাতৰ লগত কি আছে, নাচি আছে দেউতাই। ভাতৰ লগত কি আছে আকৌ ভাতৰ লগত এয়া ভাতৰ লগত এয়া খাই আছে, আৰু এইকেইটা খাই আছে গোটেইকেইটাই। আমিও খাম এতিয়া লাহেকৈ, দেউতাই খাই লওক, আমি একেলগে পিছত খাম। তিনিটা আছোঁ, দেউতা মই এতিয়া দাদা এটা এইবিলাক খাই আছোঁ। আমি এতিয়া যাব ওলালোঁ ঘৰলৈ। আজিলৈ ইমানেই আৰু কালিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব। সকলোকে নতুন বছৰৰ শুভেচ্ছা দিলোঁ। বাই বাই।